হে গাইজ, মই ৰাজৰণে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰণৰ ৰাজৰ আখললৈ। আৰু লৈ আহিছোঁ এটা নতুন ৰেচিপিটো দেখি আপোনালোকে গম পাইছে যে কিহৰ হ'ব। ভেন্দিৰ ৰেচিপি এটা মই লৈ আহিছোঁ। ভেন্দিটো সাধাৰণতে আপোনালোকে বিভিন্ন প্ৰকাৰ বনাই খায়েই। আজি এটা নতুন ৰেচিপি মই আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমে মই ভেন্দিখিনি সিজাই ল'লোঁ। 80% হোৱাকৈ মই সিজাই লৈছোঁ। ভেন্দিখিনি সিজাই লোৱাৰ পিছত মই এটা বাতিত ল'লোঁ আপোনাৰ বেচনখিনিত অলপ পানী দি পেলাই মই গুলি ল'লোঁ। বেচনখিনি খুব ধুনীয়াকৈ গুলি এটা ঘোল এটা প্ৰস্তুত কৰি ল'ম। ঘোলটো প্ৰস্তুত কৰি লোৱাৰ পিছত যিখিনি মই সিজাই থৈছিলোঁ ভেন্দিখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম। ভেন্দিখিনি সিজাওঁতে আপোনালোকে চাব যাতে 70% মান সিজিব লাগিব, তাতকৈ বেছি নিসিজাব। তাতকৈ বেছি সিজালে কাটিবলৈও প্ৰব্লেম হ'ব আৰু বনাওঁতেও বেছি প্ৰব্লেম হ'ব মানে। এতিয়া মই ঘোলটো জোখমতে পানী দি পেলাই ঘোলটো বনাই ল'লোঁ। ঘোলটো অলৰেডি মোৰ হৈ গৈছে। এতিয়া মই ইয়াতে যিখিনি মই ভেন্দি অলৰেডি সিজাই পেলাই কাটি ৰাখিছিলোঁ, সেই কাটি ৰখা ভেন্দিখিনিত এই ঘোলটো মই ঢালি দিম। এইখিনি মই ধুনীয়াকৈ অকণ ডাঙৰকৈ পিচ কৰি ল'লোঁ। পিচ কৰি লৈ মই এইটো ঘোলটো ইয়াতে অলপ সময় তাক থাকিবলৈ দিম, যাতে যিটো ঘোল প্ৰস্তুত কৰিছোঁ ঘোলটো ভেন্দিখিনিৰ সেই ভিতৰলৈ ফুটাবিলাকতে সোমাই যায়। অকণ সময় ৰেষ্ট কৰিবলৈ দিম, 2 মিনিটমান সময় ৰেষ্ট কৰাৰ পিছত মই ইফালে গেছত মই ফ্ৰাইং পেনটো বঢ়াই দিছোঁ। গৰম হ'লে ইয়াতে মই তেল দিলোঁ। তেল দিয়াত অকণমান বেছিকেই লাগিব, যিহেতু মই এতিয়া অলপমান দিম, পিছতো আকৌ এবাৰ ইয়াত যেতিয়া সিজাই মানে ভাজি থাকোঁতে যেতিয়া অকণমান তলত ধৰাৰ নিচিনা লাগিব, যিহেতু বেচন আছে, তেতিয়া মই অকণ তেল তাত আকৌ দি দিম। টাৱাখন গৰম হ'ব, তেলটো ভালকৈ গৰম হ'ব লাগিব। ইয়াৰ পিছত ইয়াতে যিখিনি ফোৰণৰ বস্তু সেইখিনি মই ইয়াতে আকৌ দি দিম। সাধাৰণতে ভেন্দি আপোনালোকে ভাজি বেছিকৈ খায় আৰু সদায় ভাজি খাবলৈও ভাল নালাগে। সেয়ে ভাবিলোঁ আজি মই নতুন কিবা এটা কৰি থাকোঁতে ভিডিঅ'টো বনালোঁ, ভালো লাগিল খাই। অলৰেডি মই খালোঁৱে কিন্তু দেই, তাৰপিছতে আপোনালোকে ভিডিঅ'টো আগবঢ়াইছোঁ। যিহেতু টেষ্টটো মই প্ৰথমতে কৰি লওঁ, যদি ভাল হয় তেতিয়া ভিডিঅ'বিলাক মই আপোনালোকক আগবঢ়াই দিওঁ, যাতে আপোনালোকক বনাই তেনেকৈ খাই ভাল পায়। যদি আপোনালোকে ভাল পায় ৰেচিপিটো চাই বনাই খাই, যদি আপোনালোকে ভাল পায় ভিডিঅ'টো মোৰ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈও নাপাহৰিব। কেনেদৰে আপোনালোকে বনালে জনাব, বনাই কেনেকুৱা পালে, খাই কেনেকুৱা পালে জনাব। তাৰ বাবে মই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। এতিয়া মোৰ তেলখিনি অলৰেডি গৰম হৈছে। গৰম হোৱাৰ লগে লগে মই ইয়াতে প্ৰথমতে দিম জিৰা। আৰু জিৰাটো মই প্ৰায়বোৰ ৰেচিপিতে ইউজ কৰোঁৱেই, আগতেও আপোনালোকক জনাইছোঁ। জিৰাটো দিওঁতে গেছৰ ফ্লেমটো মই অকণমান কমাই দিছোঁ, যাতে সি বেছিকৈ মানে অ'ভাৰ ফ্ৰাই হৈ নাযায়। ইয়াৰ লগে লগে মই ইয়াতে দিলোঁ নৰসিংহৰ পাত, 2টামান নৰসিংহৰ মই ইয়াতে দি দিলোঁ। তাৰপিছত ইয়াতে মই দি দিম, মই এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, মিহিকৈ কাটি লৈছোঁ। এই পিঁয়াজখিনি মই ইয়াতে দি দিম। পিঁয়াজখিনিৰ যিটো মানে কেঁচা ভাৱটো যোৱালৈকে মই ইয়াক ফ্ৰাই কৰিম। একদম গল্ডেন ব্ৰাউন কৰিব নালাগে, কিন্তু মানে কাচ্চাপন বুলি যিটো কয়, কেঁচা ভাৱ এটা পিঁয়াজৰ যিটো থাকে, সেইটো নোহোৱালৈকে মই ইয়াক ফ্ৰাই কৰিম। তাৰপিছত এতিয়া মই গেছৰ ফ্লেমটো আকৌ বঢ়াই দি ইয়াতে দি দিম মই নহৰু আদাৰ অলৰেডি পেষ্ট কৰি থৈছোঁ। নহৰু আদাৰ পেষ্ট মই ইয়াতে দিম। লগতে দিম মই সোৱাদ অনুসৰি নিমখ। পিঁয়াজটো ভাজি থাকোঁতে নিমখটো দি দিলে সোনকালে ভজাটো হৈ যায়, সেইকাৰণে মই পিঁয়াজ ভাজি থাকোঁতেই নিমখটো সদায় দি দিওঁ। এতিয়া পিঁয়াজ দি নিমখখিনি দিয়াৰ পিছত মই এতিয়া অকণমান ভাজি লৈছোঁ। ভাজি লৈ পেলাই মই আদা নহৰু পেষ্টটো ইয়াতে দি পেলাই তাক ধুনীয়াকৈ গোন্ধ ওলাই যোৱালৈকে মই ইয়াক ভাজিম। আৰু আদা নহৰুটো দিলে খাই ভালেই লাগে,
বেচনত যিহেতু আদা নহৰুটো দিয়াৰ পিছত বেচনৰ যিটো গোন্ধ বা তেনেকুৱা বেচন লগা এটা ভাৱ এটা আহে ন বেচন দি বনালে, সেই ভাৱটোও তেতিয়া নাইকিয়া হৈ যায়। আৰু লগতে কাৰি পাত্তা নৰসিংহ পাতটো বেচনৰ লগতো খুবেই ভাল লাগে, সেইকাৰণে মই ইয়াতে নৰসিংহ পাতটো দি দিছোঁ। অলৰেডি মোৰ মছলাখিনি প্ৰায় ভজা হৈছেই বুলিব পাৰি, আৰু অকণমান সময়ৰ পিছতেই হৈয়ে যাব। ইয়াতে মই এতিয়া শুকান মছলাখিনি দি দিম। শুকান মছলাত মই ব্যৱহাৰ কৰিছোঁ হালধিৰ গুড়ি অলপ, তাৰপিছত ইয়াতে দিলোঁ জিৰাৰ গুড়ি অলপ। এইখিনি দি পেলাই মই অকণমান ভাজি ল'লোঁ। বেছি সময়ো নাভাজোঁ, যিহেতু গুড়ি মছলা দিলে সোনকালে তলত ধৰি যোৱাৰ চান্স থাকে। অলপ সময় ভাজি লৈ ইয়াৰ পিছতে মই যিটো ঘোল প্ৰস্তুত কৰি থৈছিলোঁ, সেই ঘোলখিনি মই ইয়াতে দি দিম। ভেন্দিৰ যিটো ঘোল মই প্ৰস্তুত কৰিছিলোঁ বেচনৰ লগত, সেইখিনি দি দিম। কিন্তু এতিয়া কথা হ'ল, দিয়াৰ লগে লগে যিহেতু বেচন আছে তলত পটককৈ ধৰি যাব, গতিকে ইয়াক খুব ভালকৈ লৰাই থাকিব লাগিব যাতে তলত ধৰি নাযায়। আপোনালোকে দেখিব অলপ পিছত তলত ধৰিও যাব। সেইকাৰণে মই গেছৰ ফ্লেমটো অলপ কমাই লৈ পেলাই ইয়াক মই পূৰা একদম যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই ইয়াক লৰাই থাকিম। যেতিয়ালৈকে বেচনখিনি পূৰা ফ্ৰাই হৈ নাযায়, সিজি নাযায়, তেতিয়ালৈকে ইয়াক মই লৰাই থাকিম। লৰাই ভাজিম যাতে তলত লাগি নধৰে বা দি নাযায়। যিহেতু বেচন দিলে অতি পটককৈ টাৱাখনৰ তলত লাগি যায় বা পাত্ৰটোৰ তলত লাগি যায়, গতিকে ইয়াক অনবৰত আপুনি কণ্টিনিউৱাছলি ইয়াক লৰাই থাকিব লাগিব। লৰাই তেতিয়া আপুনি তেনেকৈ বনাব লাগিব। অলৰেডি মোৰ সেই ইয়াত আপোনালোকে দেখিছে তলত ধৰাৰ নিচিনা অলপ হৈ গৈছে। যিহেতু অকণ তলত ধৰা ভাৱ এটা আহিছে, মই ইয়াতে অকণমান তেল আকৌ দি দিম। তেল অকণ দি দিলে আকৌ বেচনখিনি সিজিব ধুনীয়াকৈ। বেচনখিনি সিজোতে অকণ সময় লাগে, সেইকাৰণে অকণ তেলো ইয়াতে অকণ ঠিকেই লাগে। তেলখিনি অলৰেডি আকৌ এবাৰ তেল দিলোঁ, দি পেলাই ইয়াকে ধুনীয়াকৈ আকৌ যেতিয়ালৈকে ভাজি নহয় আৰু তেতিয়ালৈকে মই ইয়াক ভাজিয়ে থাকিম। এনেকৈ সময় অকণমান লাগিব, কিন্তু খাবলৈ বহুতেই টেষ্টি হৈছিলে। আপোনালোকে এবাৰ বনাই চাব, কেনে পায় জনাব মোক। সদায় একেবোৰকে খাই আমনি লাগে, সেয়ে মই নিজেও এক্সপেৰিমেণ্ট কৰোঁ বা বেলেগৰ পৰা শিকি লৈ তেনেকৈ বনাবলৈ চেষ্টা কৰোঁ। যদি ভাল হয় মই আপোনালোকৰ লগত আগবঢ়াই দিওঁ। অলৰেডি মোৰ হৈ গৈছে মোৰ বেচন আৰু ভেন্দিৰ। যদি ভিডিঅ'টো চাই ভাল পালে জনাব। ধন্যবাদ।